নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। বহুত দিন পিছত আজি এটা ব্লগ লৈ আহিছোঁ আৰু এয়া দেখিছেনে, ৰাতিপুৱাই পুৱাই একেবাৰে উঠত লিপষ্টিক লগাই ৰেডি হৈছোঁ, কিন্তু চুলিখিনি তিতি আছে মানে তিয়াই দিলোঁ এতিয়া দীঘল চুলি তো ইমান সোনকালে নুশুকায়। আৰু এইফালে মই হৈছোঁ মস্ত এলেহুৱা মানে মই এই ড্ৰায়াৰ চেয়াৰ এইবিলাক চব আছে মোৰ, কিন্তু মই এইবিলাক একো নকৰোঁ। এই এনেকৈ তিতি থকাতে এনেকৈ মই কাপোৰ কানি পিন্ধি মানে এনেকৈ গুচি যাওঁ। আৰু মই এতিয়া এঠাইত যাম, এয়া মই ৰেডি হৈছোঁ। মই মোৰ লগৰীখন লৈ যাম আৰু ক'ত যাম দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে, এয়া আমাৰ গণেশ মন্দিৰ আৰু মই মন্দিৰলৈকে আহিছোঁ। আচলতে আজি এটা মোৰ বাবে স্পেচিয়েল দিন আৰু সেয়েহে মই মন্দিৰলৈকে আহিছোঁ। আৰু মই মানে ভাবিছিলোঁ আৰু গণেশ মন্দিৰলৈকে আহিম বুলি, আৰু ইমান ধুনীয়াকৈ মিলিছে। আজি বুধবাৰ, গণেশজীৰ ওচৰলৈ আহিছোঁ। এই ধূপ চাকি যি ল'ব লাগে গোটেইখিনি লৈছোঁ, লৈ এতিয়া ধূপ চাকিখিনি ইয়াতে জ্বলাই লওঁ আৰু দেখাই আছোঁ কি কৰিম। কিবা মন্দিৰত আহিলে মনটো বহুত ভাল লাগি যায়। গণেশ মন্দিৰত সাধাৰণতে তেনেকৈ অহা নাযায় আৰু ৰাতিপুৱা অহা নাযায়, কাৰণ স্কুল থাকে নে বৰ দৌৰা দৌৰি হয়, সেয়েহে অহা নাযায়। তাৰপিছত মই এনেকৈ আহিলোঁ। এইখিনি হ'ল আবেলিৰ, আৰু এই আবেলি মই কৰিছোঁ। এইটো বিটৰ পৰাই মই আজি এটা বেলেগ ৰেচিপি বনাম, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এই বিটটো মই ইয়াতে ৰুকিছোঁ আৰু এইখিনি ওলাইছে। এইখিনি মই আটি দিম, মই মিক্সিত নিদিলোঁ, আটি কেনে ৰসটো ওলাই লওঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। এই অকণমানি বিটটোৰ পৰা ইমানখিনি ৰস ওলাইছে, আৰু ৰসখিনি দেখিছেনে কালাৰটো একদম কি ধুনীয়া কালাৰ। সেইকাৰণে আমি বিট খাব লাগে, আৰু বিট খালে মানে হিমগ্ল'বিনটো বহুত বেছি বাঢ়ে। দেখিছেনে কি ধুনীয়া লাগিছে। আৰু ইয়াৰ পৰা মই কি বনাম আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এইখিনি গাখীৰখিনি উতলিব দিছোঁ, আৰু ইয়াৰ পৰাই মই পায়স বনাম। এইখিনি চাউল মই ধুই থৈ দিছিলোঁ, আৰু এই চাউলখিনি মই আজি জহা চাউল দিয়া নাই, এইখিনি ৰামপাল চাউল দিছোঁ। আজি মই ৰামপাল চাউলেৰে বনাই চাওঁচোন কেনেকুৱা হয়। আমিতো সদায় জহা চাউলেৰে খাওঁ, ৰামপাল চাউলেৰে আজি খাই চাওঁ কেনেকুৱা হয়। চাই থাকিব আপোনালোকে। এই তেজপাত দুটা দিলোঁ আৰু অলপমান খিচমিচ দি দিওঁ, কাজু মই নিদিওঁ, খিচমিচ দি দিলোঁ এইখিনি। এতিয়া মই বিটৰ ৰসখিনি দি দিম। দেখিছেনে গাইজ, কি ধুনীয়া কালাৰ হৈছে একদম। এতিয়া বিৰাট ভাল লাগিছে মোৰ। এতিয়া চাউলখিনি বহাই দিছোঁ এতিয়া। আৰু কি হয় জানেনে, মই তাৰমানে কি এইবিলাক নবনাওঁ এনেই, গতিকে মোৰ অকণমান প্ৰব্লেম হয় মানে কি কিবা হয় কিবা নহয়, এনেকুৱা এটা মানে দুধুৰ মধুৰ লাগি থাকে। এতিয়া মই অকলে খালে কোনো কথা নাই, কিন্তু বেলেগক দিবলৈ অলপমান মানে ভয় লাগি যায়, কিবা হয়, টেষ্ট হয় নে নহয়। বনাই আছোঁ যেনিবা, কিন্তু কি হয় কি নাই নাজানো, আৰু খাম আৰু ঘৰৰ বুলি। আৰু বাবুক মাতিছোঁ খাবলৈ, বাবু ৰজা ৰাখি আছে, বাবুক মাতিছোঁ আৰু সি আহিব, ধুনু আছে, এনেকৈ খাম। আৰু আজি আমাৰ স্পেচিয়েল দিনটো, আৰু মোৰ বিশেষকৈ স্পেচিয়েল দিন। আৰু কি দুখৰ কথা জানেনে, এতিয়ালৈকে ঘৰৰ পৰা এটা ফোন অহা নাই, এটা মেছেজ নাই। তাৰমানে এনেকৈ পাহৰিছে ঘৰৰ মানুহখিনিয়ে মোৰ যে আজি বাৰ্থডেটো, এনেকুৱাকৈ পাহৰিছে, মানে আচৰিত ধৰণে পাহৰি গৈছে, চবেই পাহৰিছে। ভণ্টি ফোন মাৰিছে তথাপিও তাই কোৱা নাই, একদম পাহৰি গৈছে। এতিয়া ভিডিঅ' যেতিয়া চাব, ভিডিঅ' চালে তাৰমানে তেতিয়া মানে আচৰিত হ'ব, আৰু হয় একদম কেনেকুৱা পাহৰিছোঁ। বেয়াও লাগিছে মোৰ, মায়েও মনত কৰা নাই। মায়ে কিন্তু দুদিনমান আগতে কৈছিলে মোক, মানে অসমীয়া মতে কালি আছিলে মঙলবাৰ, আৰু ইংলিছ মতে মই আজি কৰিলোঁ। আৰু তেনেকুৱা নহয় যে কিবা বাৰ্থডে কিবা কৰিব নালাগিব, তেনেকুৱা নহয়। মোৰ কাৰণে স্পেচিয়েল দিন। আজিৰ এই দিনটোতে মই এই পৃথিৱীখনলৈকে আহিছিলোঁ, মায়ে মোক জন্ম দিছিলে। তাৰপিছত আৰু কোনোবা এটা উইচ কৰিলে ভাল লাগে। স্কুলত কাকলি মনত ৰাখিছিলে, কাকলি মোক একযোৰ কাণফুলি দিছে, বহুত ভাল লাগিছে। বাকী মিছবিলাকেও পাহৰিয়ে গৈছিলে, পিছত কাকলি মনত কৰি দিলে। আৰু যিয়ে নহওক বাৰু, আমি তাতেও আমি বেছি নাছিলোঁ আজি ষ্টাফ। চাহ খালোঁ, আৰু ইয়াতেও এনেকৈ অকণমান কিবা কৰিছোঁ। এনেকুৱা নহয় অকল বাবুকে মাতিছোঁ, তেনেকুৱা নহয়।
এই ঠাণ্ডা হোৱাৰ পিছত এনেকুৱা হৈছে কালাৰটো আৰু চামনি দেখিছে নেকি ধুনীয়াকৈ পৰিছে এইখিনি চাবিনাক দিছোঁ মানে বাবুৰ বাক এই বাবুৰ ইফতাৰৰ থালিখন এইখিনি মই বাঢ়ি লৈছোঁ খাবৰ কাৰণে আৰু ওপৰত যে হালধীয়া হালধীয়া দেখিছে সেইখিনি চামনি আৰু দেখিবলৈ বিৰাট ভাল লাগিছে কিন্তু সোৱাদ বা কেনেকুৱা হয় এই ৰামপাল চাউলেৰে প্ৰথম পায়স বনাইছোঁ আজি আগতে কেতিয়াও বনোৱা নাই বাবুৰ আজি আমাৰ ইয়াতে ইফতাৰ আৰু ইমান পাহৰিছে চবে পাহৰিছে আৰু ইভেন বাবুৱেও পাহৰিছে আজি কি আছিল আচলতে বাবু মনত কৰাচোন আজি কি আচলতে আজি বাৰ্থডে হে কোন মনত নকৰিলে মাৰ্চ নহয় সি বোলে গম পায় মোৰ আজি জন্মদিন বুলি আৰু সি কিন্তু মনে মনে আছে একো কোৱা নাই এতিয়া মোক আইটো মাকে ফোন মাৰি কেনে নাই মনত আৰু মনত নাই আজি বাবুক কোৱাৰ কাৰণে অলপমান হিংসটো দিয়াৰ কাৰণে বাবুৰ মনত পৰিল কিন্তু বাকী কি জানে বদ দুখ আজি মোৰ বদ দুখ কোনো এটাই মোক কি হ'ব দিন ইমান বেয়া বাবু মোৰ বাবু হ'লেওতো মনত ৰাখিব লাগে দেচোন মোক মনত আছে মনত থাকে কিন্তু সি কিন্তু মোক উইচ কৰা নাই হেপী বাৰ্থডে বুলি কোৱা নাই বেয়া পাইছোঁ যা লগে হোৱা নাই আজি লগে হোৱা নাই দিয়া খোৱা আজি অলপ বেলেগ ধৰণৰ বনাইছোঁ ৰ'বা এই কি জানানে এইখিনি আজি মই ৰামপাল চাউলেৰে বনাইছোঁ আৰু ইয়াতে কিবা বেলেগ দিছোঁ ভিডিঅ'টো গোটেইখিনি চালে তুমি গম পাই যাবা কি দিছোঁ খাই ভাল লাগছেনে পায়সখিনি ভাল লাগছে খাই মজা দিয়া খোৱা তে গাইজ আজি মোৰ বাৰ্থডেৰ ব্লগটো এইখিনিতে সামৰিছোঁ আৰু মইতো দেখাইছোঁৱে আমাৰ চিফ গেষ্ট হৈছে বাবু থাকিলে আমাক আৰু বেলেগ কোনো নালাগে হয়নে বাবু বাবু মেইন আমাৰ